নমস্কাৰ, দি এক্সপেৰিমেণ্টেল কিটচেনত আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই এটা নতুন ৰেচিপি লৈ আহিছোঁ। তাৰে আগতে আপোনালোকলৈ অনুৰোধ, আপোনালোক যদি মোৰ চেনেলটোত নতুন তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লগতে বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। গতিকে পলম নকৰি আজি ৰেচিপিটো ষ্টাৰ্ট কৰোঁ। প্ৰথমতে কেৰাহীখন ভালদৰে গৰম হ'বলৈ দিব লাগিব আৰু তাতে প্ৰয়োজন অনুসৰি তেল দি ল'ম, কাৰণ আমি এতিয়া মাছৰ মাথাখিনি ভালদৰে প্ৰথমে ভাজি ল'ব লাগিব। সেয়েহে কেৰাহীটো ভালদৰে গৰম হোৱাটো খুবেই জৰুৰী। এতিয়া মই ইয়াতে মাছৰ মাথাকেইটা এটা এটাকৈ দি লৈছোঁ আৰু ভালদৰে ভাজি ল'ম। মই এই ৰেচিপিটোত যিখিনি উপকৰণৰ প্ৰয়োজন গোটেইখিনি এটা এটাকৈ দি যাম, আপোনালোকে চাই ল'ব। লগতে মই ডেছক্ৰিপশ্যন বক্সতো গোটেইখিনি জোখ মাখেৰে উপকৰণসমূহ লিখি দিম। এয়া মাছৰ মাথাখিনি 5 মিনিটমান ভালদৰে ভাজি লোৱাৰ পিছত মই এতিয়া এখন ডিছত ওলাই লৈছোঁ। সেই একেখিনি তেলতে আমি আঞ্জাখন বনাম। প্ৰথমে মই 2টা শুকান জলকীয়া, 2টা তেজপাত আৰু অলপ গোটা গৰম মছলা দি লৈছোঁ। আৰু অলপ দিম ইয়াতে মই হিং ইয়াতে অপশ্যনেল হয়, আপোনালোকে ইচ্ছা কৰিলে নিদিবও পাৰে। এতিয়া গোটেইখিনি ভালদৰে ভাজি ল'ম। এটা ভাল সুগন্ধ অহাৰলৈকে আমি এইখিনি ভাজি ল'ব লাগিব। এইখিনি ভাজি হোৱাৰ পিছত ইয়াতে এতিয়া মই আদা, নহৰু আৰু জলকীয়া একেলগে বটি লৈছিলোঁ, সেইখিনি মই ইয়াতে দি ভালকৈ ভাজি ল'ম। আমি মছলাখিনি ভালকৈ ভাজি ল'ব লাগিব যাতে ইয়াৰ কেঁচা কেঁচা গোন্ধটো গুচি যায়। এতিয়া ইয়াতে মই এটা পিঁয়াজ ভালকৈ কাটি লৈছিলোঁ, সেইখিনি দি দিম আৰু ভালকৈ ভাজি ল'ম। জুই মই ইয়াতে মধ্যমীয়াকৈ ৰাখিছোঁ। আপোনালোকে চাব আপোনালোকৰ গেছৰ অনুসৰি কেনেকৈ বেছি জুই দিলে গোটেইখিনি পুৰি যাব, সেয়েহে আপোনালোকে মিডিয়াম ফ্লেমত ৰাখিব। এতিয়া মই এটা বিলাহী এইদৰে কাটি দি দিছোঁ। গোটেইখিনি ভালদৰে মিক্স কৰি ল'ম। এই ৰেচিপিটো খাবলৈ খুব ধুনীয়া হয়, আপোনালোকে ট্ৰাই কৰিব আৰু কেনেকুৱা পালে মোক কমেণ্টত জনাব। এইখিনি ভজা হৈ গ'ল। এতিয়া ইয়াতে মই দিছোঁ 1 চামুচ নিমখ। আপোনালোকৰ সোৱাদ অনুসৰি নিমখ দিব। এতিয়া দিছোঁ হালধি। ভালদৰে ভাজি ল'ম গোটেইখিনি। এতিয়া মই ইয়াতে বেঙেনাখিনি এইদৰে কাটি লৈছিলোঁ আৰু গোটেইখিনি মই এতিয়া দি দিম ইয়াতে। আৰু এতিয়া গোটেইখিনি ভালদৰে মিক্স কৰি ল'ব লাগিব। আপোনালোকে নিশ্চয় ন'টিছ কৰিছে মই ইয়াতে তেল একেবাৰে কম ব্যৱহাৰ কৰিছোঁ, কিয়নো বেছি তেল আমাৰ শৰীৰৰ বাবে হেল্ডি নহয়। গতিকে তেলৰ পৰিমাণটো মই কমেই ৰাখিছোঁ। এই ডিছটো খাবলৈ খুব ধুনীয়া হয়, মই পুনৰবাৰ কৈছোঁ। এতিয়া ইয়াতে মই দিছোঁ মছলাখিনি। প্ৰথমে দিলোঁ মই ধনিয়াৰ গুড়ি 1 চামুচ, তাৰপিছত দিলোঁ জিৰাৰ গুড়ি আৰু অলপ দিলোঁ জালুকৰ গুড়ি। যিখিনি মছলা আমাৰ ঘৰত অতি সহজে উপলব্ধ মই সেয়াই ব্যৱহাৰ কৰিছোঁ, বেলেগ কোনো ধৰণৰ মছলা ব্যৱহাৰ কৰা নাই। গোটেইখিনি ভালদৰে ভাজি ল'ব লাগিব। এতিয়া ইয়াতে মই অলপ পানী মিক্স কৰি দিম যাতে বেঙেনাখিনি সিজাত সহায় হয়। এইদৰে অলপমান লৰাই ল'ব। জুইটো অলপমান বঢ়াই দিছোঁ আৰু এতিয়া মই ঢাকন লগাই দিছোঁ। 5 মিনিটমানৰ কাৰণে সিজিবলৈ দিছিলোঁ। এতিয়া 5 মিনিটৰ পিছত দেখিছেনে বেঙেনাখিনি কি ধুনীয়াকৈ সিজি আহিছে। এতিয়া মই খন্তিখনৰ সহায়ত
বেঙেনাখিনি এইদৰে অলপমান ভাঙি দিছোঁ যাতে চব্জিখন অলপ গোটা হয়। লগতে মই এতিয়া মাছৰ মাথাখিনি দি দিছোঁ। এইদৰে ভালকৈ মাছৰ মাথাখিনি মিক্স কৰি দিব বেঙেনাখিনিৰ লগত। গোটেইখিনি ভালদৰে মিক্স কৰি লোৱাটো খুবেই জৰুৰী। এই ৰেচিপিটোৰ এটা প্লাছ পইণ্ট হৈছে যে বহুত বেছি সময় নালাগে বনাবলৈ, অতি সহজে বনাব পাৰি আৰু ঘৰত উপলব্ধ থকা সামগ্ৰীৰে অতি সহজে এই ৰেচিপিটো বনাব পাৰি। এতিয়া মই ইয়াতে অলপ সময় ঢাকি দিছিলোঁ আৰু 1 মিনিটমান পিছত ঢাকি দিয়াৰ পিছত পুনৰবাৰ ঢাকনখন খুলি মই ইয়াতে গৰম মছলা অলপমান দি দিছোঁ। বেছিকৈ নিদিব কাৰণ আমি ইয়াতে গোটা গৰম মছলাও ব্যৱহাৰ কৰিছোঁ। গৰম মছলাখিনি দি ভালদৰে এইখিনি লৰাই লৈছোঁ আৰু অলপমান পানী দি আকৌ এইখিনি অলপমান ভালকৈ মিক্স কৰি ল'ব লাগিব। এতিয়া মই আকৌ পুনৰবাৰ ঢাকন লগাই দিছোঁ আৰু ফ্লেমটো মিডিয়াম কৰি দিছোঁ। ইয়াতে মই অলপ এতিয়া জালুক দিছোঁ, এইটো অপচনেল হয়, মই জ্বলা খাই বেছি ভাল পাওঁ সেইবাবে দিছোঁ। লগতে এইদৰে গোটা জলকীয়া কাটি দি দিছোঁ। এতিয়া গোটেইখিনি মিক্স কৰি ল'ম। আপোনালোকে নিশ্চয় ন'টিছ কৰিছে বেঙেনাখিনি ইতিমধ্যে সিজিছে। লগতে জলকীয়াখিনি মিক্স কৰি দিয়াৰ পিছত এটা নতুন টেষ্ট আহিব। আমাৰ চব্জিখন অলৰেডি ৰেডি হৈ গৈছে, খাবলৈ খুব ধুনীয়া হৈছে। আপোনালোকে খাব আৰু মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, পুনৰ আহিম এটা নতুন ৰেচিপি লৈ। বাই বাই।